আজি আমি কথা পাতিম নৱজাতক শিশুৰ 10টা বিপদ সংকেত অৰ্থাৎ ডেঞ্জাৰ সাইন্সৰ বিষয়ে। তাৰ আগতে মই আপোনালোকক এটা কথা জনাই লওঁ যে 90ৰ দশকত যিমান শিশুৰ মৃত্যু হৈছিল আজি তাৰ সংখ্যা 50% কমি গৈছে, সঁচা কথা। তথাপিও প্ৰতি বছৰে এতিয়াও জীৱনৰ 5 নম্বৰ বাৰ্থডে পোৱাৰ আগতেই কিন্তু 50 লাখ শিশুৰ মৃত্যু হয়। এই পৰিসংখ্যাৰ 70%তকৈ অধিক শিশুৰ মৃত্যু জীৱনৰ প্ৰথম 4 সপ্তাহৰ ভিতৰতে হয়। বহু সময়ত এটি শিশু চিকিৎসালয়লৈ এনেকুৱা এক শোচনীয় অৱস্থাত লৈ অহা হয় যে সেই সময়ত সেই শিশুটি কি এক অবৰ্ণনীয় অৱস্থাত আমি লগ পাম, সেই কথা বিৱৰণ দিলে আপোনালোকৰ হয়তো গাৰ নোম থিয়ৰি উঠিব। গতিকে চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী ইত্যাদি প্ৰশিক্ষণ দিয়াৰ যিদৰে প্ৰয়োজন আছে, ঠিক তেনেদৰে শিশুৰ মাক দেউতাক, অন্যান্য কেয়াৰটেকাৰ নাইবা অন্যান্য পৰিয়ালৰ সদস্যসমূহকো সম্যক পৰিমাণে ট্ৰেইনিং দিয়াটো এক সময়ত আহ্বান। এই ভিডিঅ'টোত মই শিশুত এনেকুৱা 10টা বিশেষ ডেঞ্জাৰ সাইন্সৰ বিষয়ে ক'ম, যিকেইটা ভালদৰে বুজি পালে নৱজাতক শিশুৰ যত্ন লোৱাটো আপোনাৰ কাৰণে সহজ হৈ পৰিব। গতিকে আহক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাছিল, কৰি লওক। এতিয়া মই এটা এটাকৈ আপোনালোকক এই 10টা বিপদ সংকেতৰ বিষয়ে ক'ম। আপোনালোকে এখন স্ক্ৰীনশ্বট ল'ব পাৰে, পিছত এইখন আকৌ নিজৰ ৰিমাইণ্ডাৰৰ কাৰণে। চমুকৈ মই কৈ দিছোঁ, নৱজাত শিশুৰ 10টা ডেঞ্জাৰ চাইন, 10টা বিপদ সংকেত হৈছে: 1 নম্বৰ, ৰিফিউজেল টু ফিড, লিথাৰ্জি অৰ পুৰ এক্টিভিটি, অৰ্থাৎ গাখীৰ ভালকৈ নোখোৱা নাইবা অতি দুৰ্বল হোৱা। 2য়, ব্লিডিং ফ্ৰম এনি ছাইড, শৰীৰৰ যিকোনো অংশৰ পৰা তেজ ওলোৱা। 3য়, ডিফিকাল্টি ইন ব্ৰিডিং, ৰেছপিৰেটৰী ৰেট 60 পাৰ মিনিট, উশাহ নিশাহৰ সমস্যা য'ত উশাহ নিশাহৰ মাত্ৰা 60-12তকৈ বেছি হ'ব। হাইপ'থাৰ্মিয়া, শৰীৰটো ঠাণ্ডা পৰি যোৱা। হাইপাৰথাৰ্মিয়া, জ্বৰ হোৱা। চায়ানোচিছ, বিশেষকৈ ওঠ আৰু জিভাৰ আগ অংশ নীলা পৰি যোৱা। জণ্ডিছ, য'ত হাত ভৰিৰ তলুৱালৈকে হালধীয়া পৰি গৈছে। কনভালচন, এবনৰ্মেল বডি মুভমেণ্ট, যাক অসমীয়াত আমি সহজ ভাষাত ফিট হৈ যোৱা বুলি কওঁ। ডায়েৰিয়া, ভমিটিং অৰ এবডমিনেল ডিষ্টেনশ্যন, ডায়েৰিয়া হোৱা, বমি হোৱা নাইবা পেট ফুলি যোৱা। আম্বিলিকেল ডিছচাৰ্জ অৰ স্কিন বইলছ, নাভিৰ পৰা ওলোৱা আৰু ছালত ফোহা হোৱা ইত্যাদি। মন কৰিব যে অনুবাদ কৰাত শব্দৰ কিছু বিসংগতি হ'ব পাৰে, গতিকে ভিডিঅ'টোত শেষলৈ চালে কথাখিনি ভালদৰে বুজি পাব। মই এটা এটাকৈ পইণ্টবোৰ বুজাই দিম। ইয়াৰ উপৰিও যদি আপোনালোকৰ কিবা সুধিব লগা আছে নিশ্চয় কমেণ্ট বক্সত জনাব, মই তাৰ যথেষ্ট বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। লিথাৰ্জি অৰ পুৰ এক্টিভিটি, বয়স অনুযায়ী ভালদৰে খেলা ধূলা নকৰা বা অতিকৈ দুৰ্বল হোৱা। আপোনাৰ শিশুটোৱে ঠিকেই গাখীৰ খাইছেনে, সেই কথা জানিবলৈ আপুনি এইকেইটা কথা মন কৰক যে শিশুটোৱে 8 বাৰতকৈ বেছি গাখীৰ খাইছেনে। যদি খাইছে ঠিকে আছে। প্ৰথম 3 দিনত পেচাবৰ মাত্ৰাটো 3 বাৰ বা 2 বাৰ বা 3 বাৰ হ'ব পাৰে। 3 দিনৰ পিছত পেচাবৰ মাত্ৰা ইউজুৱেলি 4 ঘণ্টা বা 6 ঘণ্টাৰ মূৰে মূৰে হয়। গাখীৰ খোৱা 8 বাৰ খোৱাৰ ক্ষেত্ৰত অলপ ভেৰিয়েশ্যন থাকিব পাৰে। কেতিয়াবা আপুনি এই কথাও লক্ষ্য কৰক যে শিশুটিৰ নাক দুটা বন্ধ হৈ থকাৰ কাৰণেও কিন্তু গাখীৰ নাখাব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ শিশু ডক্তৰে এডভাইচ কৰা চেলাইন নেজেল ড্ৰপটো দি আপুনি চাওক, যদি গাখীৰ খাইছে সেয়া কিন্তু ডেঞ্জাৰ চাইন নহয়। 1 নম্বৰ পইণ্টত সংলগ্ন আৰু এটা পইণ্ট আছিল যে অতিকৈ দুৰ্বল হোৱা বা খেলা ধূলা নকৰা। গৰ্ভস্থ সন্তান এটিৰ কাৰণে জন্মৰ পিছতে শিশু এটিৰ আটাইতকৈ ফেভৰেট হৈছে মাকৰ মুখখন। মাকে কথা কোৱা বা মাকৰ লগত খেলা ধূলা কৰা
তাৰ প্ৰতি কিন্তু লাহে লাহে ৰেছপণ্ড কৰে আৰু কেনেদৰে ৰেছপণ্ড কৰে মাকে ইতিমধ্যে গম পোৱা হৈ গৈছে। তাৰ যদি বিসংগতি দেখা যায় তেন্তে ইয়াকো ডেঞ্জাৰ চাইন বুলি লোৱাই ভাল। ডেঞ্জাৰ চাইন আলোচনা কৰাৰ আমাৰ আলোচনাৰ দ্বিতীয়টি পইণ্ট হৈছে ব্লিডিং ফ্ৰম এনি ছাইড, অৰ্থাৎ শিশুটিৰ দেহৰ যিকোনো অংশৰ পৰা ব্লিডিং হোৱা। এতিয়া ইয়াত এটা কথা স্পষ্ট কৰিব লাগিব যে ফিমেল চাইল্ড যদি হয় তেতিয়াহ'লে 3 দিন বা 4 দিনৰ পিছত 3-4 দিনলৈ ভেজাইনেল ব্লিডিং হ'ব পাৰে। এয়া মূলতঃ প্লেচেণ্টাৰ পৰা কাট অফ হোৱাৰ কাৰণে বেবীটোৰ যি যৌন হৰমনৰ মাত্ৰা হঠাতে কম হৈ যায় তাৰ কাৰণেহে এক উইথড্ৰল ব্লিডিং হয়। এয়া কিন্তু নৰ্মেলেই হয়। 3 নম্বৰ পইণ্ট হৈছে উশাহ নিশাহৰ প্ৰব্লেম হোৱা। উশাহ নিশাহৰ প্ৰব্লেম হোৱাৰ ক্ষেত্ৰত আমি দুটা কথাৰে এই কথা স্পষ্ট কৰোঁ। প্ৰথম হৈছে ফাষ্ট ব্ৰিডিং, অৰ্থাৎ উশাহ নিশাহটো বেছিকৈ লোৱা। উশাহ নিশাহটো বেছিকৈ লোৱা আপোনালোকে জানিবৰ কাৰণে মোবাইলৰ ষ্টপ ৱাটচ ইউজ কৰিব পাৰে, নাইবা হাতঘড়ী, নৰ্মেল হাতঘড়ী ইউজ কৰিব পাৰে। তাত সম্পূৰ্ণ 30 ছেকেণ্ডলৈ কাউণ্ট কৰিব। যদি এই ৰেছপিৰেটৰী ৰেট, উশাহ নিশাহৰ মাত্ৰাটো 60বাৰতকৈ বেছি হয়, কনফাৰ্ম কৰাৰ কাৰণে আৰু এবাৰ জুখি চাব পাৰে। 60বাৰতকৈ যদি বেছি হৈছে সেয়া আমি ফাষ্ট ব্লিডিং বুলি ক'ব পাৰোঁ। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে চেষ্ট ইনড্ৰয়িং, অৰ্থাৎ বুকুখন ভিতৰ ফালে সোমাই যোৱাটো। ওপৰৰ ভাগত অলপ অলপ সোমাই যোৱাটো নৰ্মেলেই হয়, কিন্তু লোৱাৰ পাৰ্টত অৰ্থাৎ পেট আৰু বুকুৰ মাজৰ যিখিনি জাংচন, যে সংযোগ এৰিয়াখিনিত যদি ওচৰে পাজৰে সোমাই যায় সেয়া কিন্তু নিশ্চিতভাৱে এক ডেঞ্জাৰ চাইন হয়। উশাহ নিশাহত প্ৰব্লেম হোৱা বুলি আমি ক'ব পাৰোঁ। ই এক নিউমনিয়াৰ লক্ষণ হয়। 4 নম্বৰ আৰু 5 নম্বৰ পইণ্ট দুইটা ৰিলেটেড হোৱাৰ কাৰণে আমি একেলগে আলোচনা কৰিব বিচাৰিছোঁ। 4 নম্বৰ হাইপোথাৰ্মিয়া, গাটো ঠাণ্ডা পৰি যোৱা। 5 নম্বৰ জ্বৰ হোৱা বা গাটো বেছিকৈ গৰম হৈ যোৱা। এই দুটা পইণ্টৰ কথা আমি এতিয়া পাতিম। হাইপোথাৰ্মিয়া অৰ্থাৎ বডিটো ঠাণ্ডা হৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিব যে চোল দুটা অৰ্থাৎ ভৰিৰ তলৰ দুটা সদায় গৰম হৈয়ে থাকিব লাগে আৰু লগতে ইয়াৰ কালাৰটো পিংক হৈ থাকিব লাগে। গৰম হোৱাৰ ক্ষেত্ৰত আমি আচলতে টেম্পাৰেচাৰ জুখিব লাগে, আমি উষ্ণতা জুখিব লাগে ডিজিটেল থাৰ্মোমিটাৰে। আৰু যদি আমি জুখিব পৰা অৱস্থাত নাই বা ইমিডিয়েটলি জানিব লগা হৈছে তেনে ক্ষেত্ৰত আমাৰ হিউমেন টাচ মেথডতো আছে। হিউমেন টাচ মেথড মই আপোনালোকক অন্য এটি ভিডিঅ'ত ভালদৰে বুজাম। এতিয়া সংক্ষেপে কৈ দিছোঁ যে হিউমেন টাচ মেথডত আপুনি আপোনাৰ হাতৰ এইখিনি এৰিয়া নহয়, এইখিনি এৰিয়াৰে প্ৰথমতে ভৰিৰ দুইটা পাৰ্ট তলুৱাটো চুব। যদি পিংক হৈ আছে লগতে গৰম হৈ আছে, তাৰপিছত আপোনালোকে পেটটো এবাৰ চুই চাব। দুইটা অৱস্থাই যদি গৰম হৈ আছে তেন্তে আচলতে বেবীটো ঠাণ্ডা পাই থকা নাই। এতিয়া নেক্সট আহোঁ আমি হাইপাৰথাৰ্মিয়া। হাইপাৰথাৰ্মিয়াৰ ক্ষেত্ৰত যে বহুতে বিভিন্ন ক্ষেত্ৰত ক'ব পাৰে, আমাক কৈয়ে থাকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত হওক বা কেতিয়াবা চেম্বাৰ বা কেতিয়াবা হস্পিটেলত কৈ থাকে যে ছাৰ মোৰ বেবীটোৰ মূৰটো গৰম হৈয়ে থাকে আৰু ভৰি দুটা ঠাণ্ডা হৈ থাকে। তো আচলতে মই এইমাত্ৰ ক'লোৱেই ভৰি দুটা ঠাণ্ডা মানে কি, ভৰি দুটা গৰমেই হয়। কেতিয়াবা কনফিউজন হ'ব পাৰে। যদি পিংক হৈ আছে, গৰম হৈ আছে, নৰ্মেল হয়, কিন্তু কালাৰটো পিংক হোৱা নাই, ঠাণ্ডা হৈছে, লগতে কালাৰটো পিংক হোৱা নাই, খেতা পৰি যোৱাৰ নিচিনা হৈছে, তো তেনে ক্ষেত্ৰত এইটো ঠাণ্ডা বুজাব। এতিয়া জ্বৰ হোৱা বুলি ক'বলৈ যদি ইতিমধ্যে ভেকচিন দিয়া হৈছে বেবীটো, তো তেতিয়াহ'লে জ্বৰ হ'ব পাৰে। কেতিয়াবা কি হয়, মূৰটো গৰম হৈ থকা বুলি যে মই আপোনালোকক ক'লোঁ, আচলতে মূৰটো ভৰি হাতৰ তুলনাত অৰ্থাৎ বডিৰ অন্য অংশৰ তুলনাত এক ডাঙৰ হয়, সেইকাৰণে মূৰটো অলপ গৰম হৈ থাকে বা ইয়াত ব্লাড ভেচেলছবোৰো অলপ বেছি থাকে কাৰণে গৰম হৈ থাকে, এয়া নৰ্মেল। তো এতিয়া গৰম হয়নে নহয়, জ্বৰ হয়নে নহয়, এয়া জানিবৰ কাৰণে আপোনালোকে থাৰ্মোমিটাৰেই ব্যৱহাৰ কৰক। থাৰ্মোমিটাৰত মনত ৰাখি থ'ব যে এই টেম্পাৰেচাৰ যদি
100.4 ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি হয় বা সংক্ষেপে মনত ৰাখক 100তকৈ বেছি হয় ই জ্বৰ বুজাব পাৰে। কিন্তু তুলনামূলকভাৱে জাষ্ট গৰম হৈছে, বেবীৰ অন্য কিছু প্ৰব্লেম নাই, ডিছকমফৰ্ট নাই, বেবী ঠিকে আছে, মোৰটো জাষ্ট গৰম হৈছে, এয়া কিন্তু এক নৰ্মেল পৰিঘটনাই হয়, তাৰ কাৰণে কোনো টেনশ্যন ল'বলগীয়া নাথাকে। 6 নম্বৰ পইণ্টত আমি কৈছোঁ যে চায়ানোচিছ অৰ্থাৎ বডিৰ কিছু অংশ নীলা পৰি যোৱা। ইয়াতে আমি এই কথাও স্পষ্ট কৰিছোঁ যে বডিৰ গোটেইখিনি অংশ নীলা পৰি যোৱা বা শৰীৰৰ অন্য অংশ নীলা পৰি যোৱাটো হাইপোথাৰ্মিয়াৰ বা অন্যান্য কাৰণ চাইন হ'ব পাৰে। ইয়াত আমি যিটো চায়ানোচিছ বুলি ক'ব লৈছোঁ সেয়া হৈছে আচলতে চেণ্ট্ৰেল চায়ানোচিছৰ কথা, য'ত ওঠৰ অংশটো নাইবা জিভাৰ আগ অংশটো নীলা হ'ব। ই মূলতঃ বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ এয়া হাৰ্ট ৰিলেটেড বা লাংছ ৰিলেটেড কিছুমান বেমাৰৰ লক্ষণ হ'ব পাৰে। 7 নম্বৰ পইণ্ট হৈছে জণ্ডিছ। জণ্ডিছৰ বিষয়ে মই আগৰ এটা ক্লিপত কিছু কথা কৈছিলোঁ, পুনৰবাৰ কিছু কথা ৰিপিট কৰিছোঁ সংগতি ৰাখি যে জণ্ডিছ হোৱাটো বেবীৰ ক্ষেত্ৰত নৰ্মেলি হয়। টাৰ্ম বেবী অৰ্থাৎ পৰিণত অৱস্থাত জন্ম হোৱা বেবীৰ ক্ষেত্ৰত 80% ক্ষেত্ৰতো হ'ব পাৰে বা কিন্তু ইয়াৰে কিন্তু আকৌ যি 80% জণ্ডিছ হয় তাৰে আকৌ 80% ট্ৰিটমেণ্ট আচলতে নালাগে, কিছুমানক ট্ৰিটমেণ্ট লাগে। আৰু ঠিক তেনেধৰণে যিখিনি প্ৰিমেচিউৰ বা LBW বেবী থাকে সেইখিনি বেবীৰ ক্ষেত্ৰত জণ্ডিছ হোৱাৰ চান্সটো থাকে 21 দিনলৈ, কিন্তু তাৰেও কিন্তু সকলো বেবীকে ট্ৰিটমেণ্ট নালাগে। এতিয়া ট্ৰিটমেণ্ট কেতিয়া লাগিব বা ডেঞ্জাৰ চাইনবিলাক আমি কেতিয়া পাম? এনেকুৱা ক্ষেত্ৰত আপোনাক ছুটিৰ টাইমত ডিছচাৰ্জৰ সময়ত হয়তো ডক্টৰে বুজাই দিছে ইতিমধ্যে যে যদি জণ্ডিছটো হাতৰ তলুৱা বা ভৰিৰ তলুৱালৈকে পাইছে এই ক্ষেত্ৰত বেবীটোক কিন্তু ট্ৰিটমেণ্ট লাগিবই, এয়া এক ডেঞ্জাৰ চাইন। আৰু অন্যান্য কিছু কাৰণ থাকিব পাৰে, সেইখিনি মই এই ভিডিঅ'টিৰ দ্বাৰা বুজাব বিচৰা নাই। আপোনালোকৰ কোনো কুৱেশ্যন থাকিলে মোক কমেণ্ট বক্সত জনাব পাৰে। 8 নম্বৰ পইণ্ট হৈছে কনভালচন বা এবনৰ্মেল বডি মুভমেণ্ট, অসমীয়াত আমি ফিট হৈ যোৱা বুলি কওঁ। জন্ম হোৱাৰ পিছৰে পৰাই মাক এজনীয়ে শিশুটিৰ চাল চলন বা তেওঁক দেখিলেই মুখত হাঁহি এই গোটেইখিনি ইতিমধ্যে স্পষ্ট হৈ যায় বা মাক আৰু বেবীৰ এটা বণ্ডিং হৈ যায়। তো এই ফিট হৈ যোৱাৰ ক্ষেত্ৰত আমি গোটেইখিনি কথা বুজিয়ে পাওঁ ডাঙৰ মানুহৰ ক্ষেত্ৰত, কিন্তু সৰু বেবীৰ ক্ষেত্ৰত ফিট হোৱা মানেই যে হাত ভৰি বহুত জোৰ জোৰকৈ লৰাব এনেকুৱা নহয়। কেতিয়াবা ভেকেন্ট ষ্টেয়াৰ অৰ্থাৎ বেবীটোৱে একেৰে ওপৰ ফালে বা এটা ডিৰেকশ্যনতে চাই আছে, ভালদৰে মাকক ৰেছপন্স দিয়া নাই বা কেতিয়াবা তাৰ লগতে শ্ৰিল ক্ৰাই থাকিব পাৰে বা লিপছ মেকিং অৰ্থাৎ জিভাটো কামুৰি আছে বা লিপছ দুটা বাৰে বাৰে কামুৰি আছে, এনেকুৱা ধৰণৰো হ'ব পাৰে। এনেকুৱা ধৰণৰ সন্দেহজনক চাইন আপোনালোকে পালে ডক্টৰৰ ওচৰত অতি সোনকালে যোগাযোগ কৰি। এতিয়া আমি আহিছোঁ 9 নম্বৰ পইণ্টলৈ, ডায়েৰিয়া, ভমিটিং, এবডমিনেল ডিষ্টেনশ্যন। ডায়েৰিয়া হোৱা, বমি হোৱা বা পেটটো ফুলি যোৱা। ডায়েৰিয়া মানে চিম্পল লুজ মোচন হোৱাটোকে ডায়েৰিয়া নুবুজায়। এটি শিশুৰ ক্ষেত্ৰত মাকৰ গাখীৰ খাই থকা অৱস্থাত 6 মাহলৈকে বিভিন্ন সময়ত আচলতে লেট্ৰিনটো ঢিলাইয়ে হয়। যদি ইয়াৰ নাম্বাৰ কেতিয়াবা 10 বাৰ 12 বাৰ হ'লেও আমি ডায়েৰিয়া বুলি নকওঁ, কিন্তু মাকে লক্ষ্য কৰিব লাগিব যে ষ্টুল শৌচত বেছিভাগ পানী আছে নেকি। যদি বেছিভাগ পানী আছে ডায়েৰিয়া হোৱাৰ চান্সেই আছে। দ্বিতীয় আহিল বমি। বমি হোৱাৰ ক্ষেত্ৰত প্ৰত্যেকবাৰ গাখীৰ খোৱাৰ পিছত এটা বেবীয়ে নৰ্মেলি বমি কৰাৰ চান্স এটা থাকেই, ই ডেঞ্জাৰ চাইন নহয়। এনেকুৱা ক্ষেত্ৰত আপোনাক যি শিকাই দিছিলে বাৰ্পিং, জন্মৰ পিছত বাৰ্পিংটো কৰক। বাৰ্পিং কৰাৰ পিছত যদি ৰিপিটেডলি বমি হৈ থাকে সেয়া ডেঞ্জাৰ চাইন হ'বও পাৰে, নহ'ব পাৰে, হয়তো আপুনি বাৰ্পিং ভালকৈ কৰাব পৰা নাই। কিন্তু বমি যদি য়েলো কালাৰ, হালধীয়া কালাৰৰ হয়,
তো বহু ক্ষেত্ৰত চান্স থাকে যে এয়া এক ডেঞ্জাৰ চাইন। এবডমিনেল ডিষ্টেনশ্যন, পেটটো ফুলাৰ ক্ষেত্ৰত অলপ পেট ফুলি থকাটো বেবীৰ ক্ষেত্ৰত সাধাৰণতে নৰ্মেল হয়। এই ক্ষেত্ৰত আপুনি হাতেৰে পেটটো প্ৰেছ কৰি চালে গম পাব যে ঢিলা হৈ আছে, সেইটো নৰ্মেলেই হয়। কিন্তু যদি এনেকুৱা হৈছে পেটটো টনটনীয়াকৈ ফুলি গৈছে, দেট ইজ টেন্স ডিষ্টেনশ্যন বুলি আমি কওঁ, তেনেকুৱা হ'ব পাৰে। বা পেটটো ফুলি গৈছে, টনটনীয়া হৈছে, লগতে পেচাব বা লেট্ৰিন বন্ধ হৈ গৈছে, এয়া এক ডেঞ্জাৰ চাইন। এনেকুৱা ক্ষেত্ৰত আমাক ইমিডিয়েটলি ডক্টৰৰ ওচৰত লৈ যোৱাৰ প্ৰয়োজন হ'ব। আম্বিলিকেল ডিছচাৰ্জ অৰ স্কিন বইল, নাভিৰ পৰা পুজ ওলোৱা বা ছালৰ বিভিন্ন অংশৰ পৰা পুজ ওলোৱা দুয়োটাই এক ইনফেকশ্যন অৰ্থাৎ চেপচিছলৈ এক বীজাণু সোমাই যোৱাৰ এক লক্ষণেই হয়। আমাৰ সমাজত আচলতে বিভিন্ন ধৰণৰ এক ভুল ধাৰণাও আছে, যে যেনেকুৱা এতিয়াও আপুনি শুনি হয়তো আচৰিত হ'ব পাৰে যে এতিয়াও কিছুমান ঠাই আছে য'ত জন্ম পোৱাৰ পিছতেই আম্বিলিকাছ অৰ্থাৎ নাভিৰ গুৰিত কাউদাং, গৰুৰ গোবৰ পৰ্যন্ত জাপি দিয়াৰ ৰেকৰ্ড আছে বা উদাহৰণ আছে, আমি পাই থাকোঁ। বা কেতিয়াবা কি কৰে, কাজলো লগাই দিয়ে বা এনেকুৱা বিভিন্ন ধৰণৰ আছে, যাৰ ক্ষেত্ৰত ইনফেকশ্যন হোৱাৰ প্ৰতি চান্সটো বাঢ়ি যায়। আচলতে এইবোৰ আমি কৰিব নালাগে। আম্বিলিকাছৰ কেনেধৰণে কেয়াৰ ল'ব লাগে সেই বিষয়ে মই আপোনালোকক যদি ইণ্টাৰেষ্টেড হয় আপোনালোকক মই নিশ্চয় জনাম। ইয়াৰ পিছতে আছে বইলছ বা স্কিনত কিবা কিবি ওলোৱা, পাষ্টিউল বা পুজ ওলোৱা ধৰণৰ এনেকুৱা, যিটো আগতে আমি কৈছিলোঁ যে ক্ৰাইটেৰিয়া কিছুমান যে 10টাতকৈ যদি নাম্বাৰটো বেছি হয়, তো আজিকালি আমি কওঁ যে নাম্বাৰটোৰ কথা নাই, যদি স্কিনত পুজ ওলোৱা বেমাৰ সদৃশ কিছু হৈছে তেতিয়াহ'লে এক ডেঞ্জাৰ চাইন। এই ক্ষেত্ৰত আন এক ভুল ধাৰণা আছে যে স্কিনত যিকোনো প্ৰব্লেমেই নহওক, বিভিন্ন মানুহে এক বসন্ত বুলি কয়, বসন্ত জ্বৰা ফুকা কয়, এইবিলাক অন্য এক টপিক। আপোনালোক ইণ্টাৰেষ্টেড হ'লে নিশ্চয় জনাব, আমি সেই বিষয়ে আপোনালোকক সজাগতাৰ বাবে এক ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম নিশ্চয়। তো আজিলৈ মই এই 10টা পইণ্ট কৈয়ে ক্লিয়াৰ কৰিব বিচাৰিছোঁ। গোটেইখিনি পইণ্ট আচলতে এটা ভিডিঅ'ত কৈ শেষ কৰিব পৰা নাযায়, গতিকে আপোনালোকৰ কোনো কনফিউজন থাকিলে নিশ্চয় জনাব। এই কথা মই কমেণ্ট বক্সতে ক্লিয়াৰ কৰিম বা নহ'লে অন্য এক ভিডিঅ'ৰ দ্বাৰা ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ। যিসকল ইউটিউব এক্সপাৰ্ট আছে, যদি কোনোবাই মোৰ এই ভিডিঅ'টো চাইছে তেন্তে মোক ভুলবোৰকো শুধৰণি কৰাৰ কাৰণে চেষ্টা কৰিব, ক'ত কি ভুল হৈছে। নিশ্চয় তাৰ কাৰণে মই কৃতজ্ঞতা আগতীয়াকৈ জনাম। শিশু সজাগতা, স্বাস্থ্যৰ সজাগতাৰ কাৰণে এনেধৰণৰ বিভিন্ন কথা ক'ব লগা আছে, আগলৈকে আপোনালোকে পাই থাকিব। আপোনালোকৰ কিবা ইণ্টাৰেষ্টেড যদি টপিক থাকে নিশ্চয় জনাব, সেয়াও আমি আলোচনা কৰিম। আমি সজাগতা এনেধৰণে আগুৱাই লৈ যাম যাতে আমি অন্যান্য কাণ্ট্ৰি বা অন্যান্য ৰাজ্যৰ লগত ফেৰ মাৰি শিশু সজাগতা আগবঢ়াই লৈ যাব পাৰোঁ, মৰ্টেলিটি কমাব পাৰোঁ, আৰু আমি প্ৰাউড আছামিছ হিচাপে ইণ্ডিয়া বা প্ৰাউড ইণ্ডিয়ান হিচাপে সকলোকে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। থেংক ইউ।